अदालगुरि जिल्लानि फानेरि विधानसभा समिस्तिनि बिटिआरनि भेरगाव बियाबाव थानाय जौगाखांबोहांनाय डिमाकुसि टाउननि रायजोफोरखौ हान्थिनायनि मोजां खाबु होनो डिमाकुसि टाउननि इउटि रडनि फारनैथिंबो सिसि ब्लक लामा बानायनो दिनै बेखेवना होयो आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया। बे हाबाफारियावनो बिटिआरनि इएम दावबायसा बर', फानेरि विधानसभा समिस्तिनि एमएलएनि बिबान बानसगिरि, अदालगुरि जिल्ला बिजेपिनि नेहाथारि जौस्रां बर' आरो इउपिपिएल बिजेपिनि दैदेनगिरिफोरा बेखेवनाय हाबाफारियाव बाहागो लायो। बे बेखेवनाय हाबाफारियाव बाहागो लानानै आफादनि बुंथिगिरि बिश्वजित दैमारिया खौरांगिरिफोरनि सिगाङाव मा फोरमायखो आबुङै मिन्थिनानै लानि फै। হয়, আমি আজি ডিমাকুছিত নতুনকৈ আমাৰ যেটো ডিমাকুছি চক বাজাৰ টাউন ইয়াৰ মানে দুই খাকে আমাৰ ৰাস্তাটো আমি বহল কৰিছোঁ। ইয়াত যিখিনি খালী ঠাই ধূলা বালা বোকা হয় থাকে বাৰিষাৰ দিনতো দিগদাৰ, গতিকে এইটো আমি এক্সপাণ্ড কৰিলোঁ। মুখ্যমন্ত্ৰী যিটো আমাৰ পকীকৰণ যি আঁচনি আছে ইয়াৰ মানে অন্তৰ্গত। তাৰপিছত এপ্ৰ'চ কেইটামান ৰাস্তা আছে সেইটো আমি এতিয়া আৰম্ভ কৰিম। নিৰ্বাচন আহি আছে, সেইকাৰণে সোনকালে আৰম্ভ কৰি নিদিলে কোড অফ কণ্ডাক্ট লাগি যোৱাৰ পিছত আকৌ দিগদাৰ হৈ যায়। গতিকে সেইটোৰ কাৰণে আমি এতিয়া লাগি আছোঁ যিমান বাকী আছে। অকল এইটোৱেই নহয়, আমি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া মাৰ্চৰ প্ৰথম সপ্তাহত আহি আছে, তাতে আমি প্ৰায় 400 কোটিমান টকাৰ প্ৰজেক্ট চব আমি আৰম্ভ কৰিম, যিটো কেবিনেটৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত ঘোষণা কৰি গৈছিলে। সেইবোৰ আমাৰ চেংচন হৈ গ'ল, টেণ্ডাৰ হৈ গ'ল। আমি ডাঙৰ মূল ৰাস্তা মূল পথ আমি পালোঁ। বগা মাটিৰ পৰা আঁতৰিঘাট হয় আমাৰ মানে কি কয় নাওবান্ধাই দি যাই ফালে খাগৰাবাৰী হয় শুক্লা নদীত আৰু ব্ৰিজ হ'ব খাগৰাবাৰীৰ পৰা ভেৰগাঁওলৈকে 135 কোটি টকাৰ এই কাম অলৰেডি টেণ্ডাৰ হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম সপ্তাহত সেইটো আপোনাৰ মানে কি কয় ভূমি পূজন টাইপ মানে আৰম্ভণি কৰিব, কামটো মুকলি কৰি দিব। তাৰপিছত আমাৰ যিটো মূল পথ মানে পানেৰী সমষ্টিৰ ওদালগুৰি মানে কি কয় এইফালে সমষ্টি ফালে বেংবাৰী, তাৰ পৰা হয় টংলা হ'ব মানে ককা বস্তি হয় এইফালে টংলাৰ পৰা আপোনাৰ ভেৰগাঁৱৰ পৰা নাওকাঠা 115 কোটি টকাৰ আছাম মালাৰ অধীনত মুখ্যমন্ত্ৰী এইটো যিটো ঘোষণা কৰিছিলে তেওঁ এইটো দিলে। গতিকে এই ৰাস্তাটো আমাৰ মাৰ্চৰ প্ৰথম সপ্তাহত সেইটো হ'ব। তাৰ বাদেও আমাৰ টংলাত 10 কোটি টকা আছে, টংলা টাউনৰ 25 কোটি টকা, টংলাত আমাৰ বেডমিণ্টন ষ্টেডিয়াম আছে, খাগড়াদুৰ ষ্টেডিয়াম আছে, হাই স্কুল আছে, বিল্ডিং আমাৰ ভেৰগাঁৱত গভৰ্ণমেণ্ট কলেজ আছে, পলিটেকনিকৰ হোষ্টেল বহুত আছে দূৰ। এই গোটেইটো আমাৰ মাৰ্চৰ প্ৰথম সপ্তাহত চব আৰম্ভ হৈ যাব। গতিকে মই ভাবোঁ মুখ্য সমস্যা আমাৰ পানেৰী সমষ্টিত প্ৰায় হৈয়ে গ'ল। তাৰপিছত BTC দাওবাইছা বড়ো ডাঙৰীয়া আমাৰ দ্বাৰা বহুত ৰাস্তা এতিয়া হৈ আছে আৰু অলৰেডি কৰিব কেইটামান। আৰু ইয়াৰ পিছত আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টতো তেখেতে বহুত ফিল্ড ডেভেলপমেণ্ট ষ্টেডিয়াম সেইটো তেখেতে কালচাৰ ডিপাৰ্টমেণ্টৰ পৰাও বিভিন্ন আঁচনি আনি আছে। গতিকে নিৰ্বাচন আগে বহুত আমাৰ সমষ্টি সেই দুটাত কাম যিহেতু আজি হ'ব বথ চাইড দুইটা চাইডে CC ব্লক হ'ব, যাতে ইয়াৰ আমাৰ মেৰামতি কৰাৰ ক্ষেত্ৰত দিগদাৰ নহয়। সেইটো এটা দুটা CC ব্লক বেয়া হ'লে সেইটো আৰু ৰিপ্লেচমেণ্ট কৰিব পাৰিব। মই ভাবোঁ ইয়াৰ ডেভেলপমেণ্ট কমিটিয়ে পিছত তেওঁলোকে নিজে চোৱা চিতা কৰি থাকিব পাৰিব আৰু চৰকাৰৰ বিভিন্ন সময়ত ৰিপেয়াৰিঙৰ কামৰ দ্বাৰাও সেইবিলাক কৰি থাকিব পাৰিব। হয়তো এই অঞ্চলৰ গোটেই মানুহ আমাৰ ভূটান পাহাৰৰ পৰা আৰম্ভ কৰি ভেৰগাঁওলৈকে ইয়াতে নিৰ্ভৰ হয়, পানেৰীৰ পৰা আৰম্ভ কৰি। গতিকে সেইটো চবৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ জাগা, চেণ্টাৰ, আমাৰ লাইফ লাইন উত্তৰ অঞ্চলত। গতিকে সেইকাৰণে মই ভাবোঁ সেইটো হোৱাৰ পিছত চবৰ কাৰণে বহুত সুবিধাজনক হ'ব। না ডিমাকুছিৰ উন্নয়নৰ কাৰণে মই এতিয়া ডিমাকুছি ৰাইজকে অনুৰোধ কৰিছোঁ, তেনেকুৱা কি আৰু লাগে ডিমাকুছিত সেইটো যাতে চবে আলোচনা কৰি ফালে মোক দি দিয়ে আৰু মোক দিয়াৰ লগে লগে সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি যেনেকৈ এতিয়া 1000 মান কোটি টকাৰ আমাৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে, ঠিক তেনেকুৱা ধৰণৰ আমি পৰ্যায়ক্ৰমে গোটেই ৰাজ্যৰ কাৰণে অত্যন্ত আৱশ্যক সেই কাম গোটেই কৰিম। মই যিটো দেখিছোঁ এইখিনি ৰাইজে দৰখাস্ত নিদিলেও এইখিনি কাম মই কৰি আছোঁ, যিখিনি মই দেখিছোঁ। যদি মই নেদেখা আৰু তেনেকুৱা আছে তেতিয়া ৰাইজে দিব লাগিব। এতিয়া থানাটো আধুনিকৰণ কৰিব লাগে, মডেল থানা। গতিকে এইটো মুখ্যমন্ত্ৰীৰ লগত কথা পাতি মই বিচাৰিম যে এইটো নতুন বছৰত থানাৰ কামটোও হৈ যাওক, কাৰণ থানাটো চবৰ কাৰণে
দৰকাৰ ভাল মানুহকৰ দৰকাৰ কোনোবা ডিষ্টাৰ্ব দিলে আহিব লাগে বেয়া মানুহকৰ দিগদাৰ ভালদৰে লকাব থাকিব লাগে क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नाम्बार 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।